সীমা এতিয়া হৈ পৰিছে সকলোৰে প্ৰিয়। আজি ক'বলৈ লৈছোঁ এই 10 বছৰীয়া কণমানিজনী। এই কণমানিজনী পঢ়ে ক্লাছ 4ত। তাই এটা ৰোড এক্সিডেণ্টত 2 বছৰ আগতে নিজৰ এটা ভৰি হেৰুৱাইছিল। কিন্তু ভৰি হেৰুৱাৰ পিছতো তাই কিন্তু প্ৰত্যেক দিনাই 1 কিলোমিটাৰ এটা ভৰিৰে খোজকাঢ়ি স্কুললৈ যায়। আৰু সেই দেখি এতিয়া সকলো গাঁওবাসীৰ লগতে ভাৰতবৰ্ষই তাইক লৈ গৌৰৱ কৰিছে আৰু বিভিন্নজন ওলাই আহিছে সীমাক সহায় কৰিবলৈ। এনে সাহসিকতাৰ বাবে তাইক এটা NGOই এটা আৰ্টিফিচিয়েল ভৰি ইতিমধ্যে দিছে আৰু লগতে এখন হুইল চেয়াৰ তাইক প্ৰদান কৰিছে। দিল্লীৰ CM অৰবিন্দ কেজৰিৱালেও নিজৰ টুইটাৰ একাউণ্টত তাইৰ প্ৰশংসাৰ উল্লেখ কৰিলে আৰু ফিল্ম ষ্টাৰ সোনু সুদেও তাই এই সাহসিকতাৰ বাবে নিজৰ টুইটাৰত এনেকৈ পোষ্ট কৰিলে। আশা কৰিছোঁ কণমানিজনীৰ ভৱিষ্যত যেন উজ্জ্বল হওক আৰু তাই বিচৰা মতেই জীৱনত উন্নতি কৰি যাওক। আৰু যদি বন্ধুসকল এনেধৰণৰ ঘটনাবোৰ শুনি ভাল পায় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব।